Hi everyone, good morning. মই ৰিমাশ্ৰী মই অন্য এটা ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ কাৰণ মই দুদিন তিনিদিনমান হৈছে ভিডিঅ' দিব পৰা নাছিলোঁ মানে মোৰ অকণমান অসুবিধা আছিল অসুখ হৈ আছিলে সেইটোৰ কাৰণে আৰু ভাবিলোঁ আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া মই চাহ পানী খালোঁ আৰু এতিয়া পাকঘৰত যাব লাগে ভাত বনাওঁ বুলি ভাবিছোঁ আৰু ভাতৰ লগত আজি আমাৰ ঘৰৰে মুৰ্গী কাটিছিলে আৰু সেইটো বনাম মই কেনেকৈ বনাওঁতো আপোনালোকে জানে তেনেকৈ বনাম চিম্পলকৈ বনাম কাৰণ আমি ঘৰত ইমান মছলা নাখাওঁ এনে কম মছলাই ব্যৱহাৰ কৰোঁ আমাৰ ঘৰত বেছিভাগে প্ৰায় আৰু সেইটোৱে কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ আৰু বলকচোন আমি এতিয়া পাকঘৰলৈ যাওঁ আৰু মই কেনেকৈ বনাওঁ কি বনাওঁ দেখুৱাওঁ আৰু এয়া মাংস লৈছোঁ 1 কিলোমান হ'ব আৰু এয়া ওলকবি আৰু আলু এনেকৈ ডাঙৰ ডাঙৰ কাটি লৈছোঁ আৰু পিছে ধনিয়া মান ধনিয়া আদা নহৰু থেতেলিলোঁ আৰু জ্বলা পিঁয়াজ আৰু এইখিনিতে তেল গৰম হ'বলৈ দি মই ইয়াতে তেজপাত এটা মানে দুভাগ কৰি লৈছোঁ মানে আৰু মই ইয়াতে এয়া জিৰা দি দিম আৰু ইয়াতে মই এতিয়া জ্বলা পিঁয়াজ দি দিম আৰু অকণমান সময় লৰাই লৈ মানে ৰঙচুৱা হোৱালৈকে ভাজিম আপোনালোকে মোতছে বহুতে বনাব জানিব আৰু এয়া মই আদা নহৰুৰ পেষ্ট দিছোঁ আৰু অকণমান আছে সেইটো মই পিছত দি দিম বহুতে মতকৈ বনাব জানিব কিন্তু মই কেনেকৈ বনাওঁ সেইটো দেখাই আছোঁ আৰু এয়া হালধি দি দিলোঁ অকণমান গৰম মছলা আৰু এইখিনিতে মই গৰম মছলা অকণমান দি দিম অকণমানে দিলোঁ আৰু এয়া মই এতিয়া মাংস এড কৰিম মাংসটো গোটেই মানে নবনাওঁ মানে ৰাতিৰ কাৰণেও থৈ দিম মানে এনেকৈ কেঁচাই থৈ দিম সেইটো কাৰণে আৰু এইটো মই অকণমান সময় লৰাই ল'ম আৰু ইয়াতে মই নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ম আৰু এয়া অকণমান সময় এনেকৈ লৰাই থাকিব লাগিব ঢাকি মানে ভাজি থাকিম অকণমান ঢাকনি দি ভাজি থাকিম আৰু এইখিনিতে মই কাটি লোৱা ওলকবি আৰু আলু এড কৰিলোঁ আৰু অকণমান ঢাকনি দি ভাজি ল'ম আৰু এয়া চাওকচোন মানে মাংসৰ পৰা পানী ওলাবলৈ ধৰিছে আৰু এয়া মই আদা নহৰু তেতিয়াই থৈ দিছিলোঁ নহয় আৰু এতিয়া মই এড কৰিম মানে এনেকৈ দিলে মানে আদা নহৰুৰ অকণমান গোন্ধটো ধুনীয়া গোন্ধ এটা থাকে আৰু থাকি যায় মানে সেইটোৰ কাৰণে মই এনেকৈ দি ভাল পাওঁ অকণমান সময় ঢাকনি দি ভাজি ল'ম মানে আৰু এয়া
মাংসৰ পৰা পানী এৰিছে, মানে মাংসই পানী এৰি দিছে আৰু ইয়াতে মই এতিয়া গৰম পানী দিম। এতিয়া উতলি থাকিব। আৰু ইয়াত চাওকচোন ধুনীয়াকৈ উতল আহিছে। আলুবিলাক সিজি গৈছে, অকণমান থৈ আলু দিলে হ'ব। ওলকবি গোটেই সিজিলে আৰু অকণমান থ'ম, পানীটো মানে শুকাবলৈ দিম, গ্ৰেভি কৰিম, জোল নথওঁ মানে। আৰু ইয়াতে এয়া মাংস মই এনেকুৱাকৈ সৰু সৰুকৈ কাটিছোঁ, মানে পুৰি খাবলৈ মন গৈ আছিলে সেইটো কাৰণে। আৰু এয়া চাওকচোন, মই এটা লোহাৰ খাটিত, মানে আপোনালোকে কি কয় নাজানো, তাত মানে ভৰাই এয়া এনেকুৱাকৈ ৰষ্টিং পুৰি আছোঁ আৰু জুইত, বাহিৰত পুৰি আছোঁ মই। চোতালত জুই লগাই মানে এনেকুৱাকৈ পুৰি আছোঁ মাংসখিনি। আৰু এতিয়া ঘৰৰ ফালে মাংসটো চাব লাগিব ন, আৰু এয়া মাংসটো পানী শুকাইছে আৰু অকণমান শুকাব লাগিব মানে। আৰু এইখিনিতে মই ইয়াত মান ধনিয়া দি ল'লোঁ আৰু অকণমান ধনিয়া, আৰু ইয়াতে মই অকণমান মিট মছলা ব্যৱহাৰ কৰিম, এইটো এনেকুৱাকৈ মছলা পিছত দিলে মানে মোৰ ভাল লাগে, সেইটোৰ কাৰণে এনেকুৱাকৈ পিছত এড কৰিছোঁ মানে মিট মছলাটো। এতিয়া মোৰ প্ৰায় হৈ গৈছে, আৰু অলপমান দেৰি থ'লে হৈ যাব, অলপ দেৰি থ'ম মানে। এয়া ৰ'ব, আপোনালোকক ওচৰত দেখুৱাওঁ। এয়া চাওকচোন, ধুনীয়া হৈ গৈছে। এতিয়া মোৰ এইটো হৈ গৈছে, আৰু এতিয়া মাংস পুৰা চাব লাগিব। এয়া মাংস মানে পুৰা হৈ গৈছে আধা, আৰু আধা পুৰিব লাগে, মানে 10%ৰ 5% হৈ গৈছে, আৰু অকণমান টাইম থৈ দিলে হ'ব। আৰু এনেকুৱা পুৰা মাংস কোনে কোনে খাই ভাল পায় ক'বচোন। বহুতে পুৰি খাই ভালে পাই চাগে ন। বহুত দিনৰ পৰা খাব মন গৈ আছিলে এনেকৈ পুৰি, আজি ফাইনেলি খাম মানে, সেইটোৱে। আৰু এয়া জ্বালা পিঁয়াজ আৰু ধনিয়া, মান ধনিয়া মিক্সকৈ মানে পিটিকি আছোঁ, মানে মই পিটিকা নাই, ভণ্টিয়ে পিটিকি আছিল। আৰু এইখিনিতে মিঠাতেল অকণমান এড কৰিলোঁ, ভণ্টিয়ে পিটিকি আছে, মানে মই মোবাইলটো কেমেৰাটো লৈ আছোঁ আৰু ভিডিঅ' কৰি আছোঁ মই। এতিয়া আমাৰ মাংস পিটিকা হৈ গৈছে, আৰু এফালে ক্ষীৰ বনাই আছে ভণ্টিয়ে, মই ভাত
ভাতখিনি বনালোঁ আৰু এতিয়া ভণ্টিয়ে ক্ষীৰ বনাওঁ বুলি কৈছে আৰু সেইটোৱে এয়া বনাবলৈ ৰেডি হৈছে। এইটো এলাইচি দিছে, এলাইচি 3টা দিছে। আৰু এইখিনিতে চেনি এড কৰি মানে চেনি নিজৰ সোৱাদ অনুসৰি আৰু কোনোবা মিঠা খাই ভাল পায়, কোনোবা মিঠা বেছি নাখায়, সেইটোৰ কাৰণে নিজৰ মতে চেনি দি দিলে হৈ গ'ল। আৰু ক্ষীৰ বনাওঁতে সদায় সাৱধান হৈ থাকিব লাগে, মানে তলত যাতে জ্বলি নাযায়, সেইটো কাৰণে লাগি নধৰে, সেইটোৰ কাৰণে লৰাই থাকিব লাগে। মোৰ অকণমান মিঠা কম হোৱা যেন লাগিছে আৰু তাৰ কাৰণে অকণমান আৰু চেনি দি দিলে। আৰু ইয়াতে কাজু এড কৰিম। এয়া আৰু এইখিনিতে এয়া চাউল, জহা চাউল, আৰু আপোনালোকে বেয়া নাপাব মোৰ ভিডিঅ'টো অফ হৈ থাকিলে। আৰু এয়া আমাৰ মানে ক্ষীৰ ৰেডি আৰু ভাতৰ থালিও ৰেডি হৈ গৈছে। এয়া পুৰি লোৱা মাংস, আলু ভাজি আৰু এইটো মাংস বনোৱা। আৰু আপোনালোকক ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।